সদ্য ঘোষিত নিট পরীক্ষাত আমার প্রতাপখাত অঞ্চলের পৰা মুস্তফা আলী মামুনে 653 নম্বৰ পাই সর্বভারতীয় পর্যায়ত 1266 স্থান দখল কৰা আমার অঞ্চলৰ আনোয়ার আলীর সন্তান। তুমি কিমান নম্বৰ পাইছা আৰু মানে তুমি কোন কলেজৰ পৰা পঢ়িছিলা? মই আজমল সিনিয়র সেকেন্ডারি স্কুল ধুবড়ি এসএস পাস করি। ইন্ডিকেটেড কোর্স আছিল আজমল সুপার 40 এইবেলি 653 মার্ক গেইন করেছি নিটত। তোমাৰ এইটো কিমান নম্বৰ এটেম্প্ট আছিল, মানে তুমি কিমানবাৰ নেট পৰীক্ষা দিছা? নিট পরীক্ষা এইবেলি দিছিল কিন্তু ক্যান্সেল হওয়া দুই নিট দিল। ফার্স্ট অ্যাটেম্প হয় কিন্তু নিট দুবার হয়েছে। ফার্স্ট অ্যাটেম্প্ট কিন্তু দুবাৰ, মানে এবাৰ কেঞ্চেল হৈ গ'ল। তাৰপিছত আৰু 21 জুনত যিটো পৰীক্ষা হ'ল এই পৰীক্ষাত তেওঁ 653 নম্বৰ পাবলৈ সক্ষম হৈছে। তো আমাৰ এই প্ৰতাপখাত অঞ্চলৰ বাবে গৌৰৱ তেখেত। তোমাৰ কেনেকুৱা লাগিছে, তুমি কি ক'বা ইয়াৰ বাবে, তুমি কাক ধন্যবাদ জ্ঞাপন কৰিবা? মই প্রথমে আল্লাহর কাছে শুকরিয়া আদায় করিম আৰু মোর মাক দেউতাক লগতে আজমল পৰিয়ালক, আজমল ফাউণ্ডেশ্যনৰ পৰা মই যি সহায় লাভ কৰিছোঁ। মোৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল কিন্তু আজমল স্কলাৰশ্বিপৰ বাবে মোৰ বহুত সুবিধা হৈছে আৰু মাক বাপেকে বহুত কষ্ট কৰি যিখিনি দিব লাগে মোক সকলোবিলাক সহযোগে যোগান দিছে। তোমার এটা স্বপ্ন আছে নিশ্চয়, তুমি কোন কলেজত পড়ার ইচ্ছা আছে আর কি? মোৰ সপোন হৈছে কাৰ্ডিঅ'লজিষ্ট হ'ম। এতিয়া এইমছত যিকোনো এটা এইমছত পালে হৈ যাব। তুমি মানে যিকোনো এটা ভাৰতৰ যিকোনো এটা এইমছ কলেজত তুমি MBBS পাছ, MBBS পঢ়িব বিচাৰি আছা আৰু তোমাৰ মানে তাৰপিছত যিটো তোমাৰ PG আর কি, PG কোর্সটো তুমি তোমাৰ কাৰ্ডিঅলজিৰ না না? এইমছৰ পৰা MBBS পাছ কৰি নেট PG দিয়াৰ পিছত কাৰ্ডিঅ'লজিষ্ট পঢ়াৰ ইচ্ছা আছে। তুমি ডক্টৰ হোৱাৰ পিছত, ভৱিষ্যতে ডক্টৰ হোৱাৰ পিছত তুমি মানুহক তুমি কেনেকৈ সহায় কৰিবা বুলি ভাবি আছা? যিহেতু মোৰ অৱস্থা এতিয়া সিমান ভাল নাছিল, তেনেকৈয়ে মই ডক্টৰ হোৱাৰ পিছত মোৰ নিচিনাকৈ যিবিলাক মানুহ চলি আছে তেওঁলোকক মই সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰিম, যিমান পাৰিম চেষ্টা কৰিম। আৰু গৰীব দুখীয়া সকলো ৰাইজক মই সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিল আমাৰ প্ৰতাপখাত অঞ্চলত গৌৰৱ কৰি অনাৰ বাবে তোমাক আৰু তোমাৰ পৰিয়ালক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ সন্তানে যে ইমান এটা ভাল নম্বৰ পাই নিট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, আপুনি কি ক'ব? মই সৰুৰ পৰাই তাক চিনি পাইছোঁ, গম পাইছোঁ যে তাৰ ব্ৰেইনটো আল্লাহে ভালেই দিছে, ব্ৰেইনটো ভাল আছিল, পঢ়া শুনাত মনোযোগী আছিল। অলপ বয়সতে হাফিজ কোৰাণে হাফিজ হৈ উত্তীৰ্ণ হৈছে, হাফিজ ইয়াদো আছে। তো এই হাফিজ হোৱাৰ পিছত স্কুলত নাম ভৰ্তি কৰাৰ পিছত স্কুলতো ভালকৈ ৰেজাল্ট, মেট্ৰিক পাছ কৰিছে, ছয়টা ছাবজেক্টতে লেটাৰ পাইছিল। তো সেইকাৰণে ময়ো, যিহেতু মই পৰিশ্ৰম কৰি মানে কাঠমিস্ত্ৰী কাম কৰি খাওঁ, তো মই আৰু কষ্ট কৰিছোঁ, কিন্তু তাৰ কাৰণে মোৰ কষ্ট লগা নাই। তাৰ পঢ়াশুনা, উচ্চ পড়াশোনা করার জন্য আমি যিমান পাৰো কষ্ট কৰিছোঁ আৰু কি, ৰাতি দিনে কাম কৰিছোঁ। আপোনাক আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? ভাল লাগিছে, মই ল'ৰাটো ছাকচেছ হৈছে, নিট ভাল ৰেংক পাইছে, ভাল লাগিছে। তো মই আশা কৰোঁ যিমান গৰীব দুখী পৰিয়ালৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, আমি আশা কৰোঁ যাতে মা বাপৰ কষ্ট বুজি পায় আর নিজেই রাতি দিনে সময়ের অপচয় নকৰি পড়াশোনাত যাতে মনোযোগ দিয়ে, যাতে এনেকৈ সাকসেস অর্জন কৰিব পাৰে।